15 মিনিটছত যদি কোনোবাই বগা হ'ব বিচাৰে দেন এই ভিডিঅ'টো চাওক একদম লাষ্টৰলৈকে সম্পূৰ্ণ তেনে গম পাই যাব একেবাৰে কোনো নিবিচাৰে নহয় জানো বগা হ'বলৈ মইতো খুবেই বিচাৰোঁ গতিকে মই একদম ইনষ্টেণ্ট গ্ল'ৰ ক্ৰীম লৈ কিনে আহি গ'লোঁ গতিকে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ নমস্কাৰ আৰু আজি সকলোকে মোৰ এই ভিডিঅ'টোৰ মাজলৈ স্বাগতম জনালোঁ গতিকে এয়া দেখিছে নহয় দুজনী বায়েক ভনীয়েক হয় দেই আৰু মোৰ এইজনী মানে একদম ক্লাছমেট হয় স্কুল লাইফৰ পৰাই আৰু সকলো ছোৱালীৰে মানে ক'ৰবাত যোৱাৰ আগতে এটা দায়িত্ব থাকেই মানে ঘৰৰ কিবা নহয় কিবা এটা কাম আমি সম্পূৰ্ণ কৰিহে আমি ক'ৰবাত ওলাই যাব পাৰোঁ নহয় জানো আৰু সেয়া ওলাই আহিলোঁ তিনিজনীয়ে গতিকে এয়া ভনীয়েকে স্কুটি চলাইছে দেখিছে অলপমান তাৰ মাজত দেখালোঁ যিমান যি পাৰোঁ ক্লিপ লৈ লৈছোঁ আৰু গৈছোঁ মানে কি আমাৰ তেজপুৰৰ চাৰ্চ ফিল্ডত মানে একদম কোৰ্টৰ মুখতে এখন মেলা বহিছে আৰু এইবাৰ বুলিয়ে নহয় হৈ থাকে বাৰু বছৰে বছৰে যিমান দিন পাৰোঁ মানে যাওঁ আৰু মানে এবাৰ হ'লেও আৰু এয়া দেখিছে নহয় সোমোৱাৰ আগতে তেনেকৈ দিবই লাগিব দান বৰঙণি গতিকে এয়া সোমাই গৈ আছোঁ ভিতৰলৈ আৰু কি দেখা পাওঁ সদায় এইকেইটা বস্তুৱে বাৰু হ'লেও ভাল লাগে আৰু এইটো আৰু থাকিয়েই গ'ল এইটো বস্তু সৰু পোৱালিৰ নিচিনা মানে কিছুমান বস্তু গতিকে এইবিলাক ইগন'ৰ কৰিব তাই মানে আগৰ পৰা এনেকৈ ধেমেলীয়া মানে মানুহ হয় গতিকে এয়া কিবা নহয় কিবা এটা কৰি থাকিব আৰু এইটো বস্তু মই খুবেই ভয় কৰোঁ দেই কোনে কোনে ভয় কৰে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব আৰু এয়া তাই হেনো কিবাকিনি কৈ আছে কি কৈছে এইটো মই বাৰু শুনাব নোৱাৰোঁ আপোনালোকক গতিকে বুজি লওক মানে একদম মুখৰ ভাষত আৰু কথাৰ হেৰিত আৰু এইবিলাক হৈছে বস্তুবিলাক মেলাত সদায় ওলাই থকা বস্তুবিলাক দেখাইছোঁ আৰু যিহেতু যদি কোনোবা আছে মোৰ ইউটিউব ফেমিলিৰ মানুহ যদি আছে মোৰ ভিউৱাৰ্ছত তেখেতলৈ গম পাবই বাৰু মই ইমান দিয়ে থাকোঁ মেলাৰ ভিডিঅ' আৰু এইবিলাক ডুপ্লিকেট মানে স্নেক আৰু এই বটলবিলাক দেখাইছোঁ যে মোৰ বিনায়কৰ কাৰণে চাইছিলোঁ কিন্তু মানে চিচাৰ হয় গতিকে নল'লোঁ বাৰু আৰু এইবিলাক ইয়েৰিংছ ছোৱালীসকলৰ খুবেই মানে মন পচন্দ একদম মোৰ খুবেই ভাল লাগিলে আৰু কৈছিলোঁ যে 15 মিনিটছত একদম মানে ইনষ্টেণ্ট গ্ল' আহি যাব ফেচ হওক হাত হওক স্ক্ৰাব কৰিবৰ কাৰণে এইটো একদম লাষ্টলৈকে পূৰা সম্পূৰ্ণ একদম পূৰা মানে গম পাই যাব কেনেকৈ কি হৈছে আৰু যদি লাগে এই লিংকটো মোক দেন কমেণ্ট বক্সত কমেণ্ট কৰিব মই একদম চব ডিটেইলছ দি দিম আপোনালোকে একদম পূৰা ফোন কৰি হওক অনলাইন কৰিয়ে হওক আপোনালোকে আনিব পাৰিব গতিকে চাই আছে ন আৰু চাই থাকক সম্পূৰ্ণভাৱে সি কৰি দেখাই আছে গতিকে আমি মানে এক্সাইটেড মানে পূৰা চাবলৈ কাৰণে যে সঁচাকৈ হয় নে নহয় আৰু সেয়া কৰি মেলি কিনে আহিলেও হয় বাৰু চালেও অকণমান হ'লেও হয়েই কিন্তু পূৰা নহয় বাৰু যাৰ যোনটো স্কিন টোন সেইটোৱে থাকিব বাৰু ভাগ্যতে এনেকুৱা কোনো মানে দেখা নাপালোঁ এনেকুৱা একো কোনো মানে এক্সাইটেড বস্তু গতিকে চাই আহি পেলাই এইটো বস্তুটো প্ৰত্যেকখন মেলাত এইটো বস্তু ওলাবই মানে আৰু ট্ৰাই কৰিব মন যায় কিন্তু ভয়ো লাগে কিন্তু কি কৰিম বাৰু এবাৰ ট্ৰাই কৰি চালোঁ ট্ৰাই কৰিলে কি হ'ব জিভাহে মানে পুৰিলে গৈ পেলাই যি পুৰিলে নে ডাকিলে গমেই নাপাওঁ কি হ'ল বাৰু হাঁহিয়ে উঠিলে এতিয়া মোৰ ভইচ ক্লিপটো দেখি পেলাই মানে দি থাকোঁতে হাঁহিয়ে উঠিলে পুৰিলে নে ডাকিলে গমেই নাপালোঁ কি হ'ল আৰু সেই নাখালেও মই আধা বাৰু মোৰ পৰা মোৰ ফ্ৰেণ্ডজনীক দিলোঁ মানে তাইও খাই চালে এবাৰ গতিকে পাৰ পিচ মানে 50K আছিলে একো 50 মানে একো বস্তুৱেই নহয় কিন্তু হ'লেও মন যায় ন ইউনিক বস্তু ট্ৰাই কৰি চাবলৈ আৰু খাই বলৈও আমি একদম আজৰি গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পালে লাইক কমেণ্ট কৰিব একদম নাপাহৰিব গতিকে আজি বাই বাই